নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। আজি আমি যাম চিল্কা হ্ৰদ। তাতে বহুত চাবলগীয়া বস্তু আছে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। জগন্নাথ মন্দিৰৰ পৰা প্ৰায় 40-45 কিলোমিটাৰমান দূৰত চিল্কা হ্ৰদ। তাতে আপোনালোকে যাব বা আমি আজি নৌকা এখন লৈছোঁ, আমি 7জন মানুহ। তেন্তে চাই থাককচোন ভিডিঅ'টো কি হয় বাৰু। আৰু তাতে গৈ এখন আমি নাও ল'ম আৰু তাতে বোলে ডলফিনো দেখা পায়। আপোনালোকে ভিডিঅ'টো শেষলৈ বুজাই থাকিব, ডলফিনৰ ভিডিঅ'টো শেষত আছে। খুড়ো একদম পুৰা টোপনি মাৰি আছে। এয়া আমি আহি পালোঁ। এতিয়া আমি নাৱত উঠিম যায়। জীৱনত ফাৰ্ষ্ট খুৰী একদম চিপছ লৈ আহিছে, পূৰা খাব লাগিব আৰু তাতে প্ৰায় 4 ঘণ্টা 5 ঘণ্টামান থাকিম আমি প্ৰায় নাৱৰ ওপৰতে ঘূৰি। দেখাই দিব লাগিব আস্তে কেনে বেয়া। কিমান করবি আজি ইয়াতে বোলে ডলফিনো দেখা পাওঁ। লক্ষণ আজি ক'ত ডলফিন আছে আজি চাইহে পাছে চাৰি। আৰু আপোনালোকে ইয়াতে আহিলে মানে টিকেট কাউণ্টাৰত মানে টিকেট কৰিব লাগে। ডাঙৰ মানুহ 6জন আৰু সৰু ল'ৰা ছোৱালী যি নহওক আৰু 2জন যাব পাৰে এখন নাৱত, মানে 8জন যাব পাৰে। তাৰে মানে 2টা পেকেজ আছে, মানে এটা হ'ল মানে 5 ঘণ্টা ঘূৰাব, তাতে 4,750 টকা লয়। আৰু এটা আছে 4,250 টকা লয়, মানে এটা 3 ঘণ্টা এটা 5 ঘণ্টামান ঘূৰাই। মানে যোনটো মানে 4,250 টকা সেইটোত মানে ডলফিনটো নেদেখায়। আপোনালোকে আমাক মানে অসমৰ পৰা যোৱাৰ হয়তো মানে এটা অফাৰ দিছে, মানে আমি মানে 4,750 টকা যিটো মানে 5 ঘণ্টাৰ জাৰ্ণি আছিলে সেইটো মানে আমাক 4,250 টকাতে দিছে। আপোনালোকেও এনেকৈ আহি কাউণ্টাৰত কৰি ল'ব, তাৰপিছত এনেকৈ ধুনীয়া লাগে আৰু চাই থাকক। নাম হচ্ছে না এনেকৈ নাৰিকল খাই খাই আমি যাত্ৰা কৰি আছোঁ। गवर्नमेंट थ्रू से आपको पैसे देगा या वो दिखाएगी फ्री पैसा लगेगा खाना खाएंगे घर की करेंगे वो तो पैसा लगेगा। यदि আপোনালোকে জানে এই পেপাৰটোৰ নামটো কি কমেণ্টত জনাবচোন। आइलैंड में उतरेंगे कुर्सी में बैठेंगे। ये कपड़ा की बड़ा सा नहीं है, बड़ा नहीं है, इतना साइज में रहेगा कि चेहरे वाला होता है। खाने का आइलैंड में मिलेगा, काला वाला ग्रीन वाला पूरा बनेगा देते हैं। तो प्रॉन मिलेगा, फिश मिलेगा, क्रैब मिलेगा। कि दुनिया ना समुद्र के ऊपर मोर साइज है।
ये तो झील है और ये तो जंगल है। इसके बगल में समुंदर, इसका बाजू में उस पार ऐसा क्या पानी में ऐसा किनारे में पड़ा रहता है। इसका 40-50 फीट गहराई पानी के नीचे है। मछुआरा उसको लेके आते हैं। मछुआरा मारे 40-50 फीट बहुत खाते हैं उसको लगता है। খানো আসি দেখো জোরত যাও নাই হোৱা ডলফিন চোৱাই নাই
আৰু যোনে শেষলৈকে চাই আছে জয় জগন্নাথ বুলি কমেণ্টত লিখি দিব, সেইটো মই গম পাম কোনে শেষলৈকে চাইছে।